আজি ঘৰতে পনীৰ বনাম। ইয়াতে 1 লিটাৰৰ বেছি আছে গাখীৰ। অকণমানহে ওলাব, বেছি নোলায় কিন্তু। চাওকচোন বাৰু কিমান ওলায়। হ'ব একেলগে নিদিবি। আৰু অলপ দি। এইখিনি নেমু দেই, মোৰ ওচৰত ভিনেগাৰ নাই সেইকাৰণে নেমুকে দি দিছোঁ। হ'ব ৰ। এইয়া ধুনীয়াকৈ গাখীৰখিনি ফাটি গৈছে। ধুনীয়াকৈ গাখীৰখিনি ফাটি গৈছে। এইখিনি এতিয়া চেকি ল'ম। আৰু যিটো বন্ধ কৰি দিওঁ আৰু নালগে। ধুনীয়াকৈ ফাটি গৈছে। এইখিনি এতিয়া অকণমান ঠাণ্ডা হওক। এইখিনি ধুনীয়াকৈ এতিয়া চেকি ল'ম গামোচা। টেঙাৰ গোন্ধটো ৰৈ যায় নহ'লে, সেইকাৰণে আকৌ একবাৰ ঠাণ্ডা পানী দি ধুই ল'লোঁ। আৰু পনীৰ বনি গেল। এইখিনি কিমান হ'ব? 1 পোৱা নহয় বাৰু, অকণমান কম হ'ব। আধা পোৱাৰ অলপ বেছি হ'ব। হৈ যাব ধুনীয়াকৈ আমাৰ 4টা পৰিয়ালৰ। পনীৰ প্ৰস্তুত কৰিব জানে আৰু বনাব জানে, চবৰে ৰেচিপিও বেলেগ বেলেগ। মই বনালোঁ সেইকাৰণে দেখাই দিলোঁ আৰু মই কেনেকৈ বনাওঁ। আৰু এপিচ মই এতিয়া খাম। কেঁচা পনীৰ খোৱাটো মোৰ এটা অভ্যাসে, তাৰমানে মই বিৰাট ভাল পাওঁ কেঁচা পনীৰ খাই।